হয় আজি টোটেল 6টা ঠাইত আজি হ'ল আৰু আজি খুব সুখী যেটো দাৱাগুৰি আৰু গলাডাঙি সেই দুটা ঠাই মোটামুটি বেলেগ বেলেগ দলে জিৰ' হৈ গ'ল 95% মোটামুটি BPF হৈ গ'ল ইয়াত আগত কতবা BJP অলপ আছিল UPP অলপ আছে সেইকেইটা গোটেই আজি দিনত BPF জইনিং হৈ গ'ল আৰু যেনেকৈ তাৰমানে আমি ৰাইজৰ মৰম পাইছে আমি খুব সুখী আৰু এই আপোনাৰ চেনেল দি আমি সকলো জুমদাৰ অঞ্চলৰ আমাৰ বটাসকলক আমি ধন্যবাদ জ্ঞাপন কৰোঁ যেহেতু BJP আৰু UPP দলে মানে নিজৰ ৰণকৌশল অনুসৰি মানে নিৰ্বাচনী প্ৰচাৰ অৱলম্বন কৰি আছে কি কিবা ফেক্টৰ হ'ব নেকি আপোনাৰ নাই তেনেকৈ একো ফেক্টৰ নহয় তেখেতসকলে কেণ্ডিডেট দিছে বুলি তেখেতসকলে নিজৰ কামটো নিজে কৰি থাকিব কিন্তু আপুনি একেবাৰে উত্তৰ পৰা দক্ষিণলৈকে আপুনি চাব পূব পৰা পশ্চিমলৈকে আপুনি চাব জোনদাৰ হিচাপত কোনো আজি BJPয়ে হওক UPPয়ে হওক বা আন বেলেগ দলে হওক একো আজিৰ দিনত একো কৰিব নোৱাৰে আৰু BPF কাৰণে একো ফেক্টৰ নহয় কেইবাদিন পিছত মানে মুখ্যমন্ত্ৰী BJP নিৰ্বাচনী প্ৰচাৰত আহিব বুলিছে কিবা আপোনালোকে প্ৰভাৱ পৰিব নেকি নাই আহিব পাৰে ন ডাউট এইটো আমাৰ অসমৰ CM তো গতিকে অসমৰ CM আহাত আমিতো কৈছোঁ হেলিকপ্টাৰ চাব আহিব আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক চাবলৈ আহিব ইয়াতে যেনিবা চোৱাটো যে তেখেতসকলক ভোট দিব সেইটো নহয় গতিকে আমি 1 বছৰৰ পৰা ইয়াত কাম কৰি আছে গোটেই আজি মনত আৰু আপোনাৰ মাইণ্ডত সোমাই লৈছে আহা সময়ত 22 তাৰিখে যিটো ভোট হ'ব ইয়াত নংগলতে আপোনাৰ ভোট দিব সকলো ৰাইজে সেইটো কথা দিছে আৰু সেইমতে 26ৰ ৰিজাল্ট ওলাব 1 নম্বৰৰ BPF সেইটো 100% কিমান মাৰ্জিনত আপুনি ফলাফল নাই আমি মাৰ্জিনটো আমি নকম কিন্তু বিপুল ভোটত আমি জয় হ'ম বহুত মাৰ্জিন লৈ কিনে আমি জয় হ'ম কিন্তু কিমান ডিষ্টেন্স কিমান মাৰ্জিন ল'ব সেইটো মই নকম কিন্তু বিপুল ভোটত আমি জয় হ'ম সেইটো শিৱনাথ ব্ৰহ্মই এটা কথা কৈছে যোৱাকালি মানে তেখেতে মানে কেইটামান দিনতে মানে 4-5 হাজাৰ লোকক মানে BPFলৈ আনিব তো কেনেকৈ চলাব আপোনালোকে নাই এইটোতো ডিপেণ্ডেণ্টলি যিটো চাওঁ আমাৰ লগত কোন নাই আজি আজি আপোনাৰ UPPৰ পৰা আপোনাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট কেইটা আহিছে BJPৰ পৰা ইষ্টি মৰ্চা আহিছে ষ্টেট আৰু আপোনাৰ ব্লক লেভেলৰো আৰু আপোনাৰ কংগ্ৰেছৰ পৰা যিমানখিনি আমাৰ ছেক্ৰেটাৰী আছিলে ডিষ্ট্ৰিক্টৰ তেখেতসকলক গোটেই আহি গ'ল আমাৰ তাত গোটেই পাৰ্টিৰ পৰা আজি আমাৰ তাত নেতাবিলাকে চব জইন হৈ গ'ল তো গতিকে শিৱনাথ ডাঙৰীয়ে যিটো কথা কৈছে সেইটো সঁচা কথা আজিৰ দিনত আমি বহুত আমাৰ মোটামুটি আপোনাৰ যেনিবা 9-10 হাজাৰ ভোটত আমি জিতি আছিলে কিন্তু শিৱনাথ দা কোৱাৰ পিছত মোটামুটি আপোনাৰ 15,000 মান ব্যৱধানত আমি জিতিব পাৰোঁ বৰ্তমান সংকোচৰ পৰা ওদালগুৰিলৈকে BPFত ইমান বহুত জিকি আছোঁ কি ক'ব আপুনি খালি ওদালগুৰি নহয় গহপুৰলৈকে গহপুৰলৈকে আমি ক'ব পাৰোঁ গহপুৰে আপোনাৰ আজিৰ দিনত BPF হৈ আছে কিয় আজি আমাৰ BTC পাৱাৰটো নাইকিয়া হৈ আছে সেইটো তাৰমানে আমাৰ গহপুৰ অঞ্চলৰ আমাৰ ৰাইজসকলে আজি বুজি পাইছে যেনেকৈ আপোনাৰ নিজৰ গা ভাল নাথাকিলে খেতি কৰিব কেনেকৈ যেনেকৈ আমাৰ BTC যিটো পাৱাৰ নাই যদি আমি BTC সোমালে কি হ'ব সেইটো চিন্তাৰে আজি গহপুৰৰ পৰা আপোনাৰ সেই সংকোচলৈকে আজি সকলো ৰাইজৰ মুখে আজি BPF হৈ আছে আৰু 40টা ভিতৰত কমচে কম আমি 30 তলত নাপায়